everyone, myself Janika Bura and welcome to my channel. ৰাতিপুৱা শুই উঠি তাৰে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কাৰণ মোৰ ভিডিঅ' এনেকৈ মানে নবনালে বনোৱা নহয়, সদায় ষ্টাৰ্টিংটো বনাওঁ, সদায় লাষ্টলৈ নহয়গৈ ভিডিঅ' বনাওঁ। এনেকৈ ভাবিছোঁ আজি নাই বনামেই, ঘৰত যেনেকৈ বনামেই। তাৰপিছত যেতিয়াকৈ গ'লে আজি, কাৰণ আজি মোৰ শ্ব' আছে আৰু ডান্সৰ কম্পিটিশ্যন আছে। ফাৰ্ষ্ট ডে'তে ডান্সৰ কম্পিটিশ্যন যাম, তাৰপৰা ৰাতিকৈ শ্ব'লৈ যাম। অলপ ভাগত মাত শুনিছে চাগে ন, ভাগত হৈ আছে ওচৰত মানে কি অলপ দূৰত, কিন্তু শুনিব পাৰি মোৰ বিশেষ গম পোৱা নাই, ভিডিঅ' চালেহে গম পাম। ভিডিঅ'ত মই এতিয়া অলপ মানে ফেচ চেচ হৈ মেলি মেকআপ কৰিব পাৰোঁ দেখাম তেন্তে। এইটো মোৰ ফাইনেল লুকটো। মেকআপটো দেখুৱাম বুলি কৈছিলোঁ বাট নেদেখুৱাওঁ। আপোনালোকে যদি কমেণ্ট কৰে তলত যে বা মেকআপ দেখুৱাওঁ বা কিবা কিবি এনেকৈ মেকআপ দেখুৱাওঁ, তেতিয়া মই মেকআপটো দেখুৱাম। আজি মই ভাবিলোঁ নেদেখুৱাওঁ, যদি কমেণ্ট কৰে আপোনালোকৰ ৰিকুৱেষ্ট যদি হয় তেতিয়াহে দেখুৱাম। পিন্ধিনো কেনেকুৱা লাগিছে ক'ব। মই এতিয়া ড্ৰেছটো পিন্ধি লওঁ, চুলিত বান্ধি লওঁ, ফুলটো দেখুৱাইছোঁ দেই। আজিও মেকআপটো ইমান জাষ্ট নকৰিব যে লিপষ্টিকে বৰবাদ দিলে, কি হৈছে নাজানো আৰু। ঘৰৰ পৰা ওলাইছে এয়া বৰ্তা সেইজনী মা কালত ধৰি আছে, মই নাজানো। এতিয়া যাম বোলো, কি হয় চাং কওঁ, পাওঁ নেপাওঁ নাজানো। এয়া শিৱদৌল পালোহি, চ' যাওঁচোন কি হৈছে চাং কওঁ। আছে এইখিনিৰ পৰা মই অৰিজিনেল মাতটো কাটি দিছোঁ, কাৰণ ইমান মিউজিকৰ মাতত আপোনালোকে বুজি নাপালে যে মই কি ক'লোঁ হয়। সেইটো কাৰণে মই ইয়াতে কৈছোঁ, মই যোৱালৈকে ষ্টাৰ্ট হোৱাই নাই, অলপ ষ্টেজ ঠিকেই আছিলে। এজনী লগ পালোঁ, বহুত দিনৰ মূৰত তাইক লগ পাইছোঁ। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বাস্তৱিকা গগৈ। বহুত ধুনীয়া নাচে। আজি তাই পাৰ্টিচিপেট কৰিব সত্ৰীয়া, ক্ৰিয়েটিভ, চবতে নাচিম বুলি কৈছে। আই হোপ তুমি গোটেইকেইটাতে বেষ্ট ডান্সাৰ হৈ যোৱা। বাই বাই। আকৌ সেই গ'লে এজনী হৈছে ইমন বা, ইনে বা নামটো ইচি সন্ধ্যা হয়। মোৰ কিন্তু মনত নৰকাৰ কাৰণে মই ঘৰ পতা নামটো দিলোঁ ইমন বা। ইমন বাই বিহু নাচে, সত্ৰীয়া নাচে, চব কৰে। এতিয়া ইমন বাই কৈ দিয়া কি কি কৰা। মই বিহুও নাচোঁ, লগতে আৰু সত্ৰীয়াও মানে পঢ়িলোঁ তেনেকৈ। তাৰপিছত এতিয়া বৰ্তমান আকৌ গ্ৰেজুৱেশ্যন কৰি আছোঁ এডুকেশ্যনত। ইমানেই প্ৰফেশ্যনেল লাইনত জড়িত আৰু অলপ। কাৰোবাক কৰ্মশালা চৰ্মশালা শিকিব থাকিলে মোক হ'লেও ক'ব, অঁ মই এতিয়া বাক কৈ দিম, একদম সেনেকৈ যোগাযোগ কৰিব পাৰিব। হাই, মোৰ নাম আইতা। তুমি কোন ক্লাছত পঢ়া? কোন ক্লাছত পঢ়া? অংকনবাড়ীত পঢ়া? অঁ, আজি তুমি ডান্স কৰিবা নি? নকৰা? ঠিক আছে, বাই বাই কৈ দিয়া। বাই বাই, চুমি দেখাই দিয়া। অৱশেষত 8টা বজাৰ বহি 11টা বজাত প্ৰগ্ৰেম ষ্টাৰ্ট হয়। আৰু প্ৰথম প্ৰগ্ৰেমটোৱে আছিলে গ্ৰুপ ডান্সৰ। পোৱালি কেইজনী বহুত ধুনীয়াকৈ নাচটো নাছিলে, অলপ মিষ্টেক কৰিছে। বোলো তাহাঁতি যে ট্ৰাই কৰিছে ভাল কৰিবৰ কাৰণে। তাৰপিছত ছেকেণ্ড প্ৰগ্ৰেমটো আছিলে মোৰ। এয়া সত্ৰীয়া নাচিলোঁ, চাওকচোন কেনেকৈ কি কৰিলোঁ।
এয়া প্ৰগ্ৰেম চগ্ৰেম কৰি আহিলোঁ প্ৰায় জেগা নহ'লেও ফোপাই গৈছোঁ গৈ নাচি ডাইৰেক্ট গাড়ীতে উঠিছোঁ এতিয়া যাম ঘৰলৈ তাৰপিছত যাম হাঁহচলৈ যাবলৈ আকৌ এতিয়া হাঁহচলৈ যাবলৈ মানে ওলাই আহিলোঁ ৰেডিটো দূৰৰ কথা ওলাই আহিলোঁ অলৰেডি এতিয়া দেখালে বুটুৰি যায় যে কাজৰ চাজৰ লাগি আছে মেকআপ আৰ্টিষ্টজনীক গালিহে পাৰিব এতিয়া কাজৰ চাজৰ লগাইছে বুলি কাপোৰ গোটেইজন একদম বস্তা নাই আৰু বিহু নিপিন্ধো বুলি কৈ গৈছোঁ চাংগৈ তাত কি হয়গৈ এতিয়া কাপোৰযোৰ কোনোবা পিন্ধাই দিয়া মানুহ ওলাই নোলাই ভালকৈ পিন্ধিমগৈ চাওঁ বোলো কি হয় শ্ব' আজি এইজনী হৈছে দেৱাশ্ৰী মোৰ লগত একেলগে পাৰ্টিচিপেট কৰিছিলে মই ভাবিছিলোঁ ইয়াত ভইচ এড নকওঁ বুলি বাট এনেকুৱা গানৰ চিঞৰ-বাখৰ কাৰণে এড কৰিব লগা হ'ল আৰু সেই জেঠাই ধেমালি কৰি আছিলে অলপ দেই ভিডিঅ' দিম বুলি গম নাপায় দেনে মেকআপত বহিলোঁ চাওঁচোন বোলো মোৰ মেকআপ কেনেকৈ আছে এয়া ট্ৰেডিশ্যনেলটোৰ কাৰণে মই ৰেডি হৈ পিনি ষ্টেজৰ ফ্ৰণ্টত ধুনীয়াকৈ বহি আছোঁ কেনেকুৱা লাগিছে ক'ব দেই কমেণ্টত এতিয়া আমি ৰেডি হ'লেও মানুহ হৈছে আৰু ইমান নাই হোৱা বাকী আছে আৰু চ' কি হয় নাজানো ভয় লাগিছে হাৰি গ'লে অলপ লাজ নাপাম সেইটোকে চবকে পাতি আছোঁ ভিডিঅ' ফটো মাৰিছোঁ যে পাবই ইনষ্টাত যদি আছে এইজনী মোৰ ফ্ৰেণ্ড নহয় একচুৱেলি মোতকৈ 1 year ডাঙৰ ফ্ৰেণ্ড হয় চাগে কৈ দিবি নাম চাম আৰু ইভাগে নামতে কওঁ এটা নাম আণ্টি হয় ফাইনেলি 10টা বজাত ট্ৰেডিশ্যনেল ৰাউণ্ড আৰম্ভ হৈ গ'ল এণ্ড আপোনালোকে সকলোৱে অকণমান জাজ কৰক মোৰ ৱাকটো কেনেকুৱা আছে দেন কমেণ্টত ক'ব কেনেকুৱা পালে আপোনালোকে ৱেষ্টাৰ্ণ ৰাউণ্ডৰ ভিডিঅ' কৰাই নহ'ল কাৰণ টাইমৰ অভাৱ হোৱাৰ কাৰণে বিটুইন যিয়ে নহওক মই আজি এই শ্ব'খনত উইনাৰ পাবৰ কাৰণে সক্ষম হ'লোঁ আশা কৰিছোঁ মই সদায় যে এনেকৈ আগবাঢ়ি যাওঁ
হেল্ল' এভৰিৱান, কালি মোৰ ভিডিঅ' বনোৱাত একদমেই সময় একদম শুই উঠি তাই ভিডিঅ' বনাইছোঁ যে মানে কি হ'ল ভিডিঅ' বনোৱাত টাইম নাপালোঁ মানে মোৰ ফোনটো চাৰ্জ হৈ গ'ল 3 এনেকুৱা কিবা এটা আছিলে মায়ে ভিডিঅ' নকৰিলে কালি ক্ৰাম পিন্ধোৱা বিটুইন মই আপোনালোকৰ চবৰে আশীৰ্বাদত কালি উইনাৰ হ'লোঁ উইনাৰ নোপোৱাটো একো কথা নাছিলে কাৰণ কিবা এটা ভুলৰ কাৰণে নাপালোঁ চাগে তে বুলি মানে ভয় লাগি আছিলে কিবা কপিছোঁ 15 নে 20 কিবা এটা ছোৱালী আছিলে আমাৰ 3 কেটেগৰীত দেই তাৰ ভিতৰত যেতিয়া ফাৰ্ষ্ট আনচাৰ ফাৰ্ষ্ট ছেকেণ্ড আনচাৰ মাতিলে মোৰ জিঅ' আৰু নাই গ'লোঁ কি মানে ছাবটাইটেল দিয়ালৈকেতো শান্তি নাপায় এনেকৈ মই ধেমালি চেমালিকৈ তেতিয়া হাঁহিলোঁ অহাৰ পিছত মোৰ লাষ্টলি যেতিয়া উইনাৰ চিলেক্ট কৰিবলৈ হ'ল মানে ফাৰ্ষ্ট আনচাৰ ছেকেণ্ড আনচাৰ উইনাৰ জিঅ' নাই পজিশ্যন এটা পালোঁ ভাল উইনাৰ পজিশ্যনটো পালোঁ মই হেপ্পী কৰিলোঁ আৰু চিৰিয়াছলি অল দ্য জাজেছ থেংক ইউ ফৰ গিভিং দিছ আ পজিশ্যন ইন হাজোৰা বিটুইন মই নাভাবোঁ যে অকল উইনাৰ পালেই যে ভাল বুলি উইনাৰ নোপোৱাকৈ কৈ দিব লাগে কাৰণ উইনাৰ পালে মানে অকণমান হ'লেও মানে ভাব এটা আহে যে অঁ মই উইনাৰ পালোঁ নেক্সটখনতো পাম এনেকৈ ভাব নাই কিন্তু যদি উইনাৰ নাপাওঁ সেইটো বস্তু চিট লাগে যদি কৰি যাওঁ তেতিয়া মানে কিবা এটা বস্তু হাচিল কৰিবলৈ ইজি হৈ যায় এতিয়া মই শিমলুগুৰিত এবাৰ শ্ব' কৰিছিলোঁ একো নাপালোঁ শ্ব' কৰিছিলোঁ মই তাত একো নাপালোঁ তেতিয়া মানে মই এটা চিট লাগিছিলোঁ যে মই যেন তেনে হ'লেও 2025-24 মই এটা ভাল শ্ব' পজিশ্যন আৰু আই থিংক এইটো ছিজন 1 আছিলে আৰু চিমেণ্টত সেনেকৈ মনটো ভাল লাগিছে ছিজন 1তে উইনাৰ হৈ গৈছোঁ পিছত এতিয়াতো আৰু ফুটবলৰ নোৱাৰিম আই থিংক শ্ব'জ পেপাৰ যাম এনেকৈ ভ্ৰমণ যাব লাগিব এতিয়া যিয়ে নহওক সেইটোৱে আৰু কিবা যিটো লাগিলে হাচিল কৰিবলৈ ইজি হয় মানে নেপালেও মানে পিছতো পাবলৈ ইজি হয় মই কালি সত্ৰীয়ালৈ যে গৈছিলোঁ সত্ৰীয়াটো মই হেৰি পালোঁ ফাৰ্ষ্ট পজিশ্যন পালোঁ বুলি কোৱা শুনিছোঁ বৰ্তমানলৈকে মই গম পোৱা নাই মানে দাদা এটা গৈছিলোঁ মানে প্ৰাইজ লৈ আহিলে মই তাক সুধিলোঁ যে সত্ৰীয়া কোনফালে গম পালে তাৰপৰা কৈছে বোলে কৰিছিলোঁ 1টা বজাত ফোন কৰিছিলোঁ তাৰ কাৰণে তাত যোনবোৰ কমিটি মানুহ আছিলে কমিটি মানুহে আহিহে লগাম নাজানো তাত কি হ'ল কিন্তু ফাৰ্ষ্ট পালোঁ বুলি মোৰ মনে ধৰি আছে কাৰণ মোৰ পাৰফেক্ট নাচিছিলোঁ কালি ভিডিঅ' চাইছোঁ কেনেকৈ হৈছে ভিডিঅ'টো ঠিক আহিছোঁ গড ন'জ সেয়াই থেংক ইউ ইমানখিনি শ্বেয়াৰ কৰাৰ কাৰণে আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে এনেকৈ মোৰ ভিডিঅ' চাই গৈ থাকিব মানে ফুল ব্লগ বুলি ক'বলৈ মোৰ যিহত টিপিহে গৈ কিনো বহোঁ মোৰ কৈছে কিনো বহোঁ কি কৰোঁ ভাবিয়ে নাপাওঁ তাৰপিছতহে মানে মিনি ব্লগ এটা যেন তেনে ওলাই গ'ল কথা ক'বলৈ ভাবিলোঁ মই কিন্তু ভিডিঅ'ত চাই কিন্তু নাহাঁহিব দেই